নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ। বন্ধুসকল, যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে এপ্লাই কৰিছিলে আৰু পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ভিডিঅ'ৰ মাধ্যমে সকলোখিনি কথা জনাইছে। এইটো ভিডিঅ'ত মই গোটেইখিনি ডিটেইলছত কথা পাতিম, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকে যে আমাৰ চেনেলত প্ৰথমবাৰলৈ ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এইটো চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ' আহি থাকে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময় ঘোষণা। এপিএছচিৰ আৰ্হিত অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা, অৰ্থাৎ এপিএছচিৰ যেনেকুৱা পৰীক্ষা হৈছিল তেনেকুৱা পৰীক্ষা হ'ব। তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা, লগতে চতুৰ্থ বৰ্গৰ পৰীক্ষাও কিন্তু তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব। যেনেকৈ এপিএছচি আৰু ইউপিএছচিৰ পৰীক্ষা হয়, প্ৰথমে প্ৰিলিমছ হয়, ইয়াৰ পিছত মেইনছ হয়, ইয়াৰ পিছত ইণ্টাৰভিউ হয়। এনেকুৱা ধৰণে অনুষ্ঠিত হ'ব এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। তৃতীয় বৰ্গৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা 20 আৰু 27 তাৰিখে অনুষ্ঠিত হ'ব অক্টোবৰৰ। লগতে 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ যিটো ফিজিকেল টেষ্ট সেইটো আৰম্ভ হ'ব। অসম আৰক্ষীৰ ডিটেইলছত মই ভিডিঅ' বনাই দিম নেক্সট এটা। এইটো অনলি এডিআৰইৰ ওপৰত হয় ভিডিঅ'টো। তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে গোটেইখিনি ডিটেইলছ বলক চাই লওঁ। বিভিন্ন স্থানত গ'লে ছাত্ৰ ছাত্ৰীসকলে এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। এডিআৰইৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ এডিআৰই বুলি কওঁ, এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব, আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আজি আমি জুলাই মাহত আছোঁ। মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে, চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে। ঠিক সেইধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা ভচি। গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 3ত প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি, ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে। এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম। আপোনালোকে শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে। ইয়াৰ ওপৰত আপোনালোকৰ কি মতামত আপোনালোকে কমেণ্টত জনাব।